ইমান টেনশ্যন লৈ কেনেকে জীয়াই থাকিবি আৰু কোনে ফোন কৰি থাক নমস্কাৰ ছাৰ মই জিঅ' অফিচৰ পৰা কৈছোঁ আপুনি আমাৰ কাৰণে বহুত ভেলুৱেবল কাষ্টমাৰ হয় কিন্তু বৰ্তমান আপোনাৰ জিঅ'ৰ নম্বৰত কোনো বৈধ ৰিচাৰ্জ প্লেন নাই নাই মই জানো আনকি মোৰ হাতত যে এটকা নাই সেইটোও মই জানো গতিকে তই ফোনটো ৰাখ মানে চব ঐ বোলো কাৰ লগত ইমান খং অভিমান বৌ চাগে আকৌ নতুনকে বৌ এজনী পতাছো নহয় জিঅ' অফিচৰ কাষ্টমাৰ কেয়াৰ আকৌ চালা বুজিছ এই দুদিন কি মই ৰিচাৰ্জ ভৰোৱা নাইকিয়া ইমান অশান্তি কৰি আছে নহয় মোক মই যেনে পইচা নভৰালে সিহঁতৰ কোম্পানী ডুবি যাব এনেই মোৰ আজি বাৰ্থডে হাতত নাই পইচা বাৰ্থডে নেকি তোৰ আজি এই সৰি ব্ৰ মই একদম গম পাইছিলো হেপী বাৰ্থডে চেম টু ইউ থেংক ইউ পইচা টেনশ্যন মই কি কৈছো ঠিক নাই এই এইবিলাক বাহানা মূলত নচলিব মই পাৰ্টি দিবই লাগিব কি পাৰ্টি লাগে লাগিব। পাৰ্টিহে লাগে তোক দে শুন ল এইটো 10 টকা ল আৰু তই কেক এটা লৈ আন 10 টকাৰ মই কেক এটা লৈ আন কাপ দুভাগ তই এভাগ পাৰ্টি হৈ গ'ল পইচা নাই কি মোক পইচা কথা পাৰ্টি খুজি আছে ব্ৰ চিল এ ব্ৰ দে 10 টকা মতো এতিয়া 90 টকা কৰি দেখাইছে চা কি ক আৰে মই তেনেকে পইচা মেনেজ কৰো হয় নেকি চা এই এপটোৰ নাম হ'ল টেক্সাল এই এপটো যদি গেম খেল তই 10 টকাটো ইনভেষ্ট কৰি এগুণ দুগুণ নহয় 9 গুণ পৰ্যন্ত টকা ঘটিব পাৰিবি আচ্ছা প্ৰত্যেক 15 মিনিটৰ পিছে আৰু অকল এয়াই নহয় এই এপটোত প্ৰত্যেক সোমবাৰে এটা গিভৱে দিয়ে তই পাৰ্টিচিপেট কৰিব পাৰিবি যদি বিচাৰ আৰু তই 500 টকা বিনিময়ত এটা আইফোন 13 প্ৰ জিকিব পাৰিবি সঁচা বাহ বন্ধু ধন্যবাদ দেই তই কিন্তু মোক ভাল উপহাৰ এটা দিলি দেই আজি পিছে বন্ধু এপটো পাম ক'ত এপটোৰ লিংক মই কমেন্ট বক্সত পিন কৰি থৈছো যা ডাউনলোড কৰি ল হ'ব আপোনালোকে যদি বিচাৰে এপটো ডাউনলোড কৰিব পাৰে আৰু এটা কথা মনত ৰাখিবি কচোন এপটোৰ ফাইনেন্সিয়েল ৰিস্ক ইনভলভ থাকে গতিকে যদি গেম খেল বা ইনভেষ্ট কৰ ভাবি চিন্তি নিজৰ মতে কৰিবি ঠিকে আছে বাৰু পিছে তই এপটোৰ নাম কি কৈছিলে টেক্সাল ঐ কিহৰ কেছকাল লাগিলা একো কেছকাল লগা নাই খুৰা ঘোঁৰা এই ক'ত ঘোঁৰা দেখিলি তই কেলা তই কাক গেলা কৈ আছ তোৰ বাপেৰে গেলা চৈধ্য গোষ্ঠী গেলা তই ইয়াৰ পৰা তই মাৰি পেলাম মই ঐ জাবেদ নহয়নে ৰচোন ৰ ঐ বুবাই তই যে মোবাইলতে 500 টকা লৈছিলি মোক কেইটা দিবি এই আল্লাহ আপুনি একেটা পইচাকে কিমান বাৰ খোজে আপোনাক 500 টকা ঘূৰাই দিয়ে আজি 500 দিনৰ ওপৰ হ'ল আপুনি বাদাম খাব বুজিছে আপুনি বহুত কথা পাহৰি যায় হা কি কৈছা বাদাম খাব বাদাম ইমান চিঞৰিছ কিয় বাদাম খাম বুলিতো মই ভাবোৱেই কিন্তু বাদাম খাবলৈ মোক কোনে মনত পেলাই দিব শালার বুড়া পয়সা নেওয়াটা মনে থাকে দেওয়াটা মনে থাকে না এই 500 টাকার লাগে মানুষের বলে কোনদিন আমার নাক কান কাটা এই বুড়া শালার বুড়া ঐ কিবা কৈছ নাই আগত দে মোৰ 500 টকা কিহৰ 500 টকা নাই নাই এনেকে নহব বলক আপোনাৰ কি লাগে মই খুৱাম বাদাম গাখীৰ কি লাগে খুৱাম বলক দৰকাৰ হলে মই আপোনাৰ ঘৰত সদায় গৈ মনত পেলাই দি আহিম জিনা হাৰাম কৰি দিছে মোৰ চুৰ কোন চুৰৰ কথা কৈছ ককা চুৰ নহয় মোৰ বুলি কৈছো আপুনি চুৰ বুলি শুনিছে কোনে বাজিছে মই বাজা নাই দেই মাৰ লাগে তোক আকৌ ককা পাতিছে বুলি কোনে কৈছে আপুনি কাণত মেচিন লৈ ফুৰিব দেই মই শুনিছে বুলি কৈছো আপুনি পাতিছে বুলি শুনিলে কি যে হ'ব চালা বুজিছ কি হ'ল কাপোৰ কেকত বিলাকে অন আছে ন তুমি কথা মই চকু এনেকে মুদিয়ে থাকিম ক হা মই মোবাইল এটা চাইছো কেলা ক এতিয়া তই ব্ৰ চিল কোৱা বাহুবলী কেলা মানে তাক কান্দিবলৈ কান্দি দে চালা তোমাৰ বুলিছে নেকি তই কেলাটো কিয় কলি তই গেলা কাক কৈছ সেইটো ক কেলা খুলি তই কেলা শুনিছিলি নেকি মই কৈছো কেলা তই শুনা নাই নহয় তই ডাইৰেক্ট এনেকে ৰচোন মই কৈ দিছো ৰচোন এই ৰাচোন মোৰ মূৰটো ভগৱান ইমান চিঞৰিছ কিয় হে বাদাম খাবলৈ ভাল বাদাম হা ইমান চিঞৰিছ
কিন্তু সময়ত বাদাম খাবলৈ পাহৰি থাকো এইটো মোক কোনে মনত পেলাই सुपारी निकाल के बात कर